আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চাউলৰ পিঠাগুড়িৰে আৰু কণী দি বনোৱা এটা ধুনীয়া নাস্তা। তো ৰাতিপুৱা খুব ধুনীয়া নাস্তা এইটো, টিফিনতো দিব পাৰি। গতিকে আমি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু পিংকু কিটচেন। পিংকু কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া ইয়াতে অলপ নৰসিংহ পাত কুটি লৈছোঁ। তাৰপিছতে ৰঙালাও ফুল আছিল, সেই ফুলো কুটি লৈছোঁ। ৰঙালাও আগ আছিল, আগকেইটাও কুটি লৈছোঁ। তাৰপিছতে বন্ধাকবি এটা মিহি মিহিকৈ এনেকৈ কুটি লৈছোঁ এটুকুৰা। এইদৰে এনেদৰে ইয়াক কুটি ল'ম। তাৰপিছতে পিঁয়াজ এটাও মিহি মিহিকৈ ইয়াক কুটি ল'ম। বহুত বস্তু দিব পাৰি ইয়াত, গাজৰ দিব পাৰি, কেঁচা মটৰ দিব পাৰি। এটা হেল্থি ৰেচিপি এইটো। তাৰপিছতে জিকা আছিল, জিকাকে দিছোঁ কুটি আৰু। এতিয়া এইখিনি পিঠাগুড়ি লৈ লৈছোঁ। এই পিঠাগুড়িখিনিতে এতিয়া এই ভেজিটেবলখিনি দি দিম, যিখিনি কুটি লৈছিলোঁ। এতিয়া ইয়াতে মই অলপমান আজৱাইন মোহাৰি দি দিছোঁ, যোনটো হজমিৰ কাৰণে ভাল হয়। অলপ হালধি দিছোঁ, অলপমান গৰম মছলা পাউডাৰ দিছোঁ, অলপমান জিৰা পাউডাৰ দিছোঁ, আৰু সামান্য পৰিমাণৰ বেকিং পাউডাৰ দি দিছোঁ। অকণমান ঘৰতে প্ৰস্তুত কৰা গৰম মছলাও তাকো অলপ দি দিছোঁ ইয়াতে। এতিয়া পানী দি লৈছোঁ জোখমতে। এতিয়া এইখিনি এটা ধুনীয়া বেটাৰ বনাই ল'ম। অকণমান কৰ্ণফ্লাৱাৰ দি দিছোঁ ইয়াতে। এইদৰে ভালদৰে মিলাই ল'ম। এতিয়া কণী লৈছোঁ দুটা। এই কণী দুটা অলপমান নিমখ আৰু হালধি দি ইয়াকো মিক্স কৰি ল'ম। এইখিনি ঠিক এনেদৰে মিলাই লৈছোঁ। খুব সহজতে বনাব পৰা নাস্তা। এতিয়া টাৱা গৰম হৈছে, টাৱাতে অকণমান মিঠাতেল দি দিছোঁ। এতিয়া ইয়াতে মিক্স কৰি ৰখা বেটাৰখিনি ইয়াতে দি দিছোঁ। যিখিনি চাউল আৰু ভেজিটেবলৰ মিক্সখিনি এতিয়া ইয়াতে দি দিম। এটা ছাইড 2 মিনিটকৈ ভাজিম। এইখিনিতে জুইৰ হিটটো অলপ কম কৰি লৈছোঁ মই। এটা ছাইড ভজা হৈ গ'ল, এতিয়া আনটো ছাইডো ঠিক এনেদৰে 2 মিনিট ধৰি ভাজি ল'ম। এতিয়া ইয়াৰ ওপৰতে কণীৰ সংমিশ্ৰণ দি দিছোঁ অলপমান। এইদৰে অলপ সময় লৰাই ইয়াক আকৌ লুটিয়াই দিম। কণীৰ সংমিশ্ৰণখন দিয়াৰ পিছত এতিয়া লুটিয়াই দিছোঁ। এতিয়া আকৌ ইয়াৰ ওপৰত অলপমান কণীৰ সংমিশ্ৰণ আকৌ দি দিম। এয়া প্ৰায় হৈ গৈছে। খুব সহজ বনাবলৈ আৰু খুব সোনকালে বনাব পাৰি। আৰু এইটো খুব হেল্থি ৰেচিপি হয়, কাৰণ ইয়াত যিখিনি ভেজিটেবল এইখিনি সাধাৰণতে পোৱাই যায়। ঠিক সেনেদৰে আন এটা আকৌ সেনেদৰে এটা বনাই লৈছোঁ। সেই একেই পদ্ধতিৰে একেটাই ছিষ্টেম। এটা ছাইড 2 মিনিট ভাজিম, তাৰপিছত আকৌ লুটিয়াই দিম। ইয়াৰ ওপৰতে এতিয়া কণী আকৌ সংমিশ্ৰণ অলপ দি দিম। এয়া হৈয়ে গ'ল আৰু। এনেদৰে আপোনালোকে বনাব বুলি আশা ৰাখিলোঁ। খুব সহজ, বনাবচোন। এইটো এটা ছাইড এতিয়া সম্পূৰ্ণ 2 মিনিট হৈছে। এতিয়া ইয়াক আকৌ পুনৰ এতিয়া উঠাই দিম। এতিয়া ইয়াৰ ওপৰতে আকৌ কণীৰ সংমিশ্ৰণটো দি দিছোঁ। সেই একেই পদ্ধতিৰে আগৰটো নিচিনাকৈ। আৰু যদি ভিডিঅ' চাই ভাল পায় ছাবস্ক্ৰাইব কৰি দিব আৰু
সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। আমাৰ এই নাস্তা ৰেডি হৈ গ'ল। ইয়াক ধুনীয়াকৈ এতিয়া টিফিনত দিব পাৰি, বা স্কুলত ল'ৰা ছোৱালী থাকিলে ল'ৰা ছোৱালী টিফিনত দি পঠিয়াব পাৰি, কোনোবাই কামত যায় কামতো লৈ যাব পাৰে বনাই। যিমান ঠাণ্ডা হয় কোমল হয়, খুব খাবলৈ খুব ভাল হয়। আপোনালোকৰ দিনবোৰ শুভ হওক। ধন্যবাদেৰে পিংকু কিটচেন।